নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ প্ৰিলাৰ্ণ ইউটিউব চেনেললৈ। বন্ধুসকল, প্ৰিলাৰ্ণ ইউটিউব চেনেলৰ আপোনালোকে জানে আছাম জিকে সিৰিজ মই চলাই আছোঁ। আছাম জিকে সিৰিজৰ এইটো ভিডিঅ' পাৰ্ট 8 হয়। 8 নম্বৰ ভিডিঅ' হয়। আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হ'ল দ্য এনচিয়েণ্ট মহাভৈৰৱ টেম্পল ইজ লোকেটেড ইন হুইচ চিটি, অৰ্থাৎ প্ৰাচীন মহাভৈৰৱ মন্দিৰ কোনখন চহৰত অৱস্থিত? এ যোৰহাট, বি তেজপুৰ, চি মংগলদৈ, ডি হাজো। और ये जो करेक्ट आंसर है ऑप्शन नंबर बी तेजपुर। क्वेश्चन नंबर 2, which Assam city is the starting point of the British built the Stilwell road to China? और यात ऑप्शन नंबर यात दिया আছে ए लेखापानी, बी मार्गेरिटा, सी लेडो, डी टिपोंग। और यार जो करेक्ट आंसर है ऑप्शन नंबर सी लेडो। क्वेश्चन नंबर 3, which is the first newspaper published in Guwahati? অর্থাৎ গুৱাহাটীত প্ৰথম প্ৰকাশিত বাতৰি কাকতখন কোনখন আছিল? এ আসাম মিহিৰ, বি আসাম দৰ্পণ, চি চন্দ্ৰদয়া, আৰু ডি অপশ্যন দি আছে আসাম দীপক। আৰু যেটো কারেক্ট আনসার হয়, কারেক্ট আনসারটা হল অপশন নাম্বার এ আসাম মিহির। কোয়েশ্চন নাম্বার 4, হু ওয়াজ দ্য ফাউন্ডার অফ অসম জাতীয় মহাসভা? অপশন এ নলিনী বালা দেবী, বি শায়দ আব্দুল মালিক, সি লক্ষ্মীনাথ বেজবৰুৱা, ডি অম্বিকাগিৰি ৰায়চৌধুৰী। আৰু ইয়াৰ যেটো কারেক্ট আনসার হয় অপশন নাম্বার ডি অম্বিকাগিৰি ৰায়চৌধুৰী। অসম জাতীয় মহোৎসৱৰ যিজন ফাউণ্ডাৰ আছিল, ফাউণ্ডাৰজন হ'ল অপশন নাম্বার ডি অম্বিকাগিৰি ৰায়চৌধুৰী। Question number 5, which one of the following is a government recognized bird sanctuary in Assam? অর্থাৎ তলৰ কোনটো অসমৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত পক্ষী অভয়াৰণ্য? এ গৰম পানী ৱাইল্ড লাইফ চেঞ্চুৰী, বি পানী দিহিং ৱাইল্ড লাইফ চেঞ্চুৰী, চি দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰী, আৰু ডি অপশ্যন দি আছে আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী। আৰু ইয়াৰ যেটো কারেক্ট আনসার হয় অপশ্যন নাম্বার বি পানী দিহিং ৱাইল্ড লাইফ চেঞ্চুৰী। Question number 6, which city was elected as capital of Assam province in British India created in 1912? অর্থাৎ 1912 চনত সৃষ্টি হোৱা ব্ৰিটিছ ভাৰতৰ অসম প্ৰদেশৰ ৰাজধানী হিচাপে কোনখন চহৰ নিৰ্বাচিত হৈছিল? এ শিলং, বি শিলচৰ, চি কলকাতা, ডি গুৱাহাটী। আৰু ইয়াৰ কারেক্ট আনসার শিলং হয়। অপশন নম্বর এ টু কারেক্ট আনসার হয় শিলং। Question number 7, who is also known as the Walter Scott of Assamese literature? অর্থাৎ অসমীয়া সাহিত্যৰ ওয়াল্টাৰ স্কট বুলিও কাক জনা যায়? এ নৱকান্ত বৰুৱা, বি লক্ষ্মীনাথ বেজবৰুৱা, চি শায়দ আব্দুল মালিক, ডি ৰজনীকান্ত বৰদলৈ। আৰু ইয়াৰ যেটো কারেক্ট আনসার হয় অপশন নাম্বার ডি ৰজনীকান্ত বৰদলৈ। Question number 8, which city of Assam was also known as হুৰুপেশ্বৰ in ancient times? অৰ্থাৎ প্ৰাচীন কালত অসমৰ কোনখন চহৰ হুৰুপেশ্বৰ নামেৰে পৰিচিত আছিল? এ ধুবুৰী, বি যোৰহাট, চি গুৱাহাটী, ডি তেজপুৰ। আৰু ইয়াৰ যেটো কারেক্ট আনসার অপশ্যন নম্বৰ ডি তেজপুৰ। তেজপুৰক প্ৰাচীন কালত হুৰুপেশ্বৰ নামেৰে পৰিচিত আছিল। Question number 9, which wildlife sanctuary is decided to upgrade to national park by the Assam government in the month of July 2020? অর্থাৎ জুলাই 2020 অসম চৰকাৰে কোনখন বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নতি কৰাৰ সিদ্ধান্ত লৈছে? অপশ্যন নম্বৰ এ দি আছে চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী, বি দি আছে পানী দিহিং ৱাইল্ড লাইফ চেঞ্চুৰী, চি দি আছে গৰম পানী ৱাইল্ড লাইফ চেঞ্চুৰী, আৰু ডি দিয়া আছে দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰী। ইয়াৰ যেটো কারেক্ট আনসারটা হল অপশন নাম্বার ডি দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰী। Question number 10, first Assamese novel ভানুমতি was first published in which magazine? অর্থাৎ প্ৰথম অসমীয়া উপন্যাস ভানুমতি কোনখন আলোচনীত প্ৰথম প্ৰকাশ পাইছিল? এ বিজুলী, বি অৰুণোদয়, চি জোনাকী, ডি ৰূপকৰ। ইয়াৰ যেটো কারেক্ট আনসার হয় অপশন নাম্বার এ বিজুলী। Question number 11, total number of refineries in Assam is? অর্থাৎ অসমৰ মুঠ তেল শোধনাগাৰৰ সংখ্যা হ'ল এ 3, বি 4, চি 5,
D 6 আৰু ইয়াৰ যিটো কাৰেক্ট এনসাৰ অপশন নাম্বাৰ B 4 সো অসমৰ মুঠ তেল শোধনাগাৰৰ সংখ্যা হ'ল 4টা সো অপশন নাম্বাৰ B টো কাৰেক্ট এনসাৰ Question number 12 In which year Cotton College was established অৰ্থাৎ কোন বছৰত কটন কলেজ স্থাপন হৈছিল A 1898 B 1901 C 1902 D 1905 আৰু ইয়াৰ যিটো কাৰেক্ট এনসাৰ অপশন নাম্বাৰ B 1901 অৰ্থাৎ 1901 চনত কটন কলেজ স্থাপিত হৈছিল বা স্থাপন হৈছিল Question number 13 Under which treaty of 1563 Assam Kingdom accept the coach over lordship অৰ্থাৎ 1563 চনৰ কোনখন সন্ধিৰ অধীনত আহোম ৰাজ্যই কোচ আধিপত্য গ্ৰহণ কৰে A Treaty of চৰাইদেউ B Treaty of মাজুলী C Treaty of কামতাপুৰ and D Treaty of গুৱাহাটী আৰু ইয়াৰ যিটো কাৰেক্ট এনসাৰ অপশন নাম্বাৰ B Treaty of মাজুলী Question number 14 Who ruled for the longest period of 51 years as Assam king অৰ্থাৎ আহোম ৰজা হিচাপে 51 বছৰৰ আটাইতকৈ দীঘলীয়া সময় কোনে শাসন কৰিছিল A সুজিমফা B সুকামফা C সুদাংফা আৰু D অপশন দি আছে সুকাফা সো ইয়াৰ যেটো কাৰেক্ট এনসাৰ অপশন নাম্বাৰ B সুকামফা সো সুকামফাই আহোম ৰজা হিচাপে 51 বছৰৰ আটাইতকৈ দীঘলীয়া সময় শাসন কৰিছিল সো অপশন নাম্বাৰ A টো কাৰেক্ট এনসাৰ সুকামফা B টো কাৰেক্ট এনসাৰ সুকামফা Question number 15 The last Assam king Purandar Singh was died in the year অর্থাৎ শেষ আহোম ৰজা পুৰন্দৰ সিংহৰ কোন বছৰত মৃত্যু হৈছিল A 1838 B 1842 C 1846 D 1852 আৰু ইয়াৰ যেটো কাৰেক্ট আনসাৰ হ'ল অপশন নম্বৰ C 1846 Question number 16 According to historians the rise of which kingdom marked the end of the ancient period and the beginning of the medieval period in the history of Assam অৰ্থাৎ ইতিহাসবিদ সকলৰ মতে কোন ৰাজ্যৰ উত্থানে প্ৰাচীন যুগৰ অন্ত পৰিল আৰু অসমৰ ইতিহাসত মধ্যযুগীয় যুগৰ আৰম্ভণি হ'ল সো অপশন বৰ দি আছে ইয়াত A অপশন বৰ্মন কিংডম B অপশন দি আছে আহোম কিংডম C অপশন দি আছে চুতীয়া কিংডম আৰু D দি আছে কামতা কিংডম আৰু ইয়াৰ যেটো কাৰেক্ট আনসাৰ হয় সো কাৰেক্ট আনসাৰ হ'ল অপশন নম্বৰ D Kamota Kingdom Question number 17 Which Assam king was killed during the conflict with Chutia Kingdom অৰ্থাৎ চুতীয়া ৰাজ্যৰ লগত সংঘাতৰ সময়ত কোন আহোম ৰজা নিহত হৈছিল A চুতুফা B সুজানফা C সুহেনফা আৰু D দি আছে চুকলেংমুং সো ইয়াৰ যেটো কাৰেক্ট আনসাৰ অপশন নম্বৰ A চুতুফা Question number 18 Which Assamese poet is also known as Kobiraja অর্থাৎ কোনজন অসমীয়া কবি কবিরাজ বুলি জনা যায় A হেমা সরস্বতী B মাধৱ কণ্ডলী C মাধৱ দেৱ আৰু D দি আছে মহিম বৰা সো ইয়াৰ যেটো কাৰেক্ট আনসাৰ অপশন নম্বৰ B মাধৱ কণ্ডলী Question number 19 Which Assam king raised a vast composite army with the aim to attack Bengal of the Mughal Empire অর্থাৎ কোনজন আহোম ৰজাই মোগল সাম্ৰাজ্যৰ বংগ আক্ৰমণৰ লক্ষ্যৰে বিশাল সংমিশ্ৰিত সৈন্যবাহিনী গঠন কৰিছিল A গদাধৰ সিংহ B ৰুদ্ৰ সিংহ C শিৱ সিংহ D প্ৰমত্ত সিংহ আৰু ইয়াৰ যেটো কাৰেক্ট আনসাৰ হ'ল অপশন নম্বৰ B ৰুদ্ৰ সিংহ Question number 20 In Assamese calendar which month have 32 days অর্থাৎ অসমীয়া ক্যালেন্ডাৰত কোন মাহত 32 দিন থাকে A আহাৰ B কাতি C জেঠ D বহাগ আৰু ইয়াৰ যেটো কাৰেক্ট আনসাৰ A আহাৰ Question number 21 The first Burman king who performed the Ashwamedha Yajna was অর্থাৎ অশ্বমেধ যজ্ঞ সম্পাদন কৰা প্ৰথম বৰ্মন ৰজা আছিল A মহেন্দ্ৰ বৰ্মন B পুষ্য বৰ্মন C ভাস্কৰ বৰ্মন আৰু D অপশন দি আছে নন অফ দিস আৰু ইয়াৰ যেটো কাৰেক্ট আনসাৰ অপশন নম্বৰ A মহেন্দ্ৰ বৰ্মন সো মহেন্দ্ৰ বৰ্মনে অশ্বমেধ যজ্ঞ সম্পাদন কৰা প্ৰথম বৰ্মন ৰজা আছিল সো অপশন নম্বৰ A টো কাৰেক্ট আনসাৰ মহেন্দ্ৰ বৰ্মন
Question number 22. The first English weekly of Assam, The Times of Assam, was printed in the year. অর্থাৎ অসমৰ প্ৰথম ইংৰাজী সাপ্তাহিক দ্য টাইমছ অফ আছাম কোন বছৰত ছপা হৈছিল? A 1885, B 1891, C 1895, D 1897. আৰু ইয়াৰ যিটো কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ C 1895. Question number 23. জঙ্গল বালাহু was great dash warrior. অর্থাৎ জঙ্গল বালাহু আছিল মহান ড্যাশ যোদ্ধা. A তিৱা, B কাছাৰী, C কাৰ্বি, D বড়ো. আৰু ইয়াৰ যিটো কাৰেক্ট এনসাৰ অপশ্যন A তিৱা. সো জঙ্গল বালাহু তিৱা যোদ্ধা আছিল. সো অপশ্যন নম্বৰ A টো কাৰেক্ট এনসাৰ. Question number 24. The Assam Official Language Act was passed in the year. অৰ্থাৎ অসম চৰকাৰী ভাষা আইন কোন বছৰত গৃহীত হৈছিল? A 1951, B 1958, C 1960, D 1963. So option number C to correct answer 1960. So 1960 চনত অসম চৰকাৰী ভাষা আইন গৃহীত কৰা হৈছিল. So option number C to correct answer 1960. Azir video last question. Which city is the headquarters of the northeastern coal fields? অর্থাৎ কোনখন চহৰ উত্তৰ পূৰ্বাঞ্চল কয়লা ক্ষেত্ৰৰ মুখ্য কাৰ্যালয়? A ডিগবৈ, B লেখাপানী, C লেডো আৰু D দিয়া আছে মাৰ্ঘেৰিটা. আৰু ইয়াৰ যিটো কাৰেক্ট এনসাৰটো হ'ল অপশ্যন নম্বৰ D মাৰ্ঘেৰিটা. সো বন্ধুসকল আজিৰ বাবে এই 25টা কোৱেশ্চন লৈ আহিছোঁ আৰু আসাম জিকে সিৰিজৰ পাৰ্ট 2 চলি থাকিব. আপোনালোকে ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আগন্তুক যিবিলাক কম্পিটিটিভ এক্সাম হ'বলগীয়া আছে সেই কম্পিটিটিভ এক্সামত যাতে আপোনালোকৰ ছাকচেছ হয়. সো এই কামনাৰে আজিলৈ ইমানেই. সো থেংক ইউ.